নমস্কাৰ মিক্স আছামিজ চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে আপোনালোকে শুনি লওক আমাৰ সকলোৰে মৰমৰ খুব কম সময়তে ভাইৰেল হৈ পৰা সুনিতা পাটৰ বাইদেউৰ এটা আহ্বান। গীত মিউজিক প্ৰডাকশ্যনৰ বেনাৰত আজি এটি গীত মই কণ্ঠদান কৰিলোঁ। জুবিন দাই কণ্ঠদান কৰিছে আৰু মই 18 আগষ্টত আপোনালোকে যাতে এই গীতটি সকলোৱে আদৰে। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে সুনিতা পাটৰ বাইদেৱে আপোনালোকক কি আহ্বান জনাইছে। বন্ধুসকল, অহা 18 আগষ্টত মুক্তি পাব ৰ'ড এলবামটিৰ প্ৰথমটি গীত ইমান মৰম, য'ত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু সুনিতা পাটৰ বাইদেৱে। কম সময়তে ভাইৰেল হৈ পৰা সুনিতা পাটৰৰ কণ্ঠত এয়া প্ৰথমটি গীত। বহু অপেক্ষাৰ অন্তত গীতটিয়ে মুক্তি লাভ কৰিব 18 আগষ্টৰ তাৰিখে। বন্ধুসকল, গীত মিউজিক প্ৰডাকশ্যনৰ সহযোগত এই গীতটি সম্পূৰ্ণ হৈ উঠিছে। এতিয়া অপেক্ষা মাথো মুক্তিৰ দিনটোলৈ। ইমান মৰম গীতটি সম্পূৰ্ণকৈ উপভোগ কৰিবলৈ পাব গীত মিউজিক প্ৰডাকশ্যন নামৰ ইউটিউব চেনেলটিত। লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। সকলোৱে এবাৰ চাব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, ষ্টুডিঅ'ত প্ৰথমবাৰৰ বাবে ৰেকৰ্ডিং কৰা সুনিতা পাটৰৰ কণ্ঠত প্ৰথমটি গীত অলপমান অংশ আপোনালোকলৈ আগবঢ়ালোঁ। সকলোৱে শুনিব বুলি আশা কৰিলোঁ। লগতে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো টিপি অল কৰি দিব, তেতিয়াহে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পাব। তেতিয়াহ'লে ব'লা বন্ধুসকল, দেৰি নকৰি জুবিন দা আৰু আমাৰ সুনিতা পাটৰৰ অলপমান গীত উপভোগ কৰোঁ। জোৰ মৰয়াই তোমাকে দিয়াই দুহাতে সাবতি লুৱাই দিবান হবানে তুমি মোৰ অনুৰাগেবা। ইমান মৰম কিয়নো দিলা ভৰি পৰিলে হিয়া